हेलो छात्र छात्री सकल तो আজি আমি তোমালোকৰ ক্লাস 10 মেথছৰ ৰিভিজন R1 ৰিভিজন 1 স্টাৰ্ট কৰিব গৈ আছো তোমালোকে এক কাম কৰিবা পৰীক্ষা যেহেতু আহি পালাইহি গতিকে মই প্ৰত্যেক দিনা এটা চেপ্টাৰৰ অনুশীলনী দি যাম এটা এক্সাৰসাইজ কন্টিনিউ আলোচনা কৰি যাম গতিকে পাৰিলে তোমালোকে নোটছ কপি লৈ বহিবা আৰু প্ৰত্যেক দিনাই তোমালোকে এটা অনুশীলনী এটা এক্সারসাইজ চেপ্টাৰৰ ৰিভিজন মাৰি যাবা সো ৰিভিজনৰ প্ৰথম কোৱেশ্চনটো হৈছে ৰিভিজনটো টোটালি অপচনেল হয় গতিকে ৰিভিজনৰ প্ৰথম কোৱেশ্চনটো আমাক দিয়া আছে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব বুলি তোমাক সুধিছে গতিকে অপচন দিয়া আছে 12:21 and 32:56 this is option 1 option B দিয়া আছে 22:33 and 33:24 option C दिया से 18:30 और 14:21 option D2 दिया से 24:28 और 20:25 গতিকে সমানুপাতত আছে না নাই হেতু আমি চেক কৰিবলৈ হলে এবিলাক ফ্ৰেকশনত সজাই ল'ব লাগিব ভগ্নাংশত সজাই ল'ব লাগিব গতিকে আমি ভগ্নাংশত সজাই মিনিমাইজ কৰি যাম কাটি যাই লাষ্টত এইটো কাটাকাটি কৰাৰ পিছত এই দুটা কাটাকাটি কৰাৰ পিছত যিমান আমি আনসাৰ পাম এইটো কাটাকাটি কৰাৰ পিছত আৰু যিমান আনসাৰ পাম এই আনসাৰ দুটা যদি ইকুৱেল হয় তেতিয়া হলে এইটো আৰু এইটো কিহত থাকিব সমানুপাতত থাকিব প্ৰত্যেকটো আমি এনেকৈ চেক কৰি চাম যিটোৰ আনসাৰ কাটাকাটি কৰাৰ পিছত লঘিষ্ঠ আকাৰলৈ লোৱাৰ পিছত যিটোৰ আনসাৰ একে পাম হেতু কিহত থাকিব সমানুপাতত থাকিব তো এটাকে আমি চেক কৰি যাম So, first যদি a number option to আমি তুলি লও a number option আছে 12:21 and 32:56 গতিকে এটো আমি এনেকৈ লিখিব পাৰো 12:21 is equal to এটো যেটো আগত আছে ভগ্নাংশত এটো লব আকাৰে বহিব আৰু এটো যেটো পিছত আছে এটো হৰ আকাৰে বহিব এটো আছিল 12 গতিকে এটো 12/21 এটো কাটাকাটি কৰিলে সারাসুত এটো 3 এর গুণিতক এটো 3 এর গুণিতক আমি জানো 3 4 গুণ 12 এটো যাব 4 বার 3 7 গুণ 21 এটো যাব 7 বার আৰু তো লঘিষ্ঠ আকাৰত লব নোৱাৰি গতিকে এটো ফৰ্মত থাকিব নেক্সট আমি এটো তুলি লম 32:56 গতিকে এটো আমি ভগ্নাংশত বহাই লম 32 আগত আছে গতিকে ওপৰত বহিব 32/56 বহিব তলত গতিকে আমি দেখা পাইছো গুটি এই দুইটা কিহৰ গুণিতক 8 ৰ গুণিতক আমি 4 ৰেও কাটিব পাৰিম 8 ৰেও কাটিব পাৰিম গতিকে 4 ৰে যদি ক্যান্সেল কৰো আমি 8 ৰে ক্যান্সেল কৰিলে ডাইৰেক্ট কাটিব পাৰিম 8 4 গুণ 32 4 বাৰ যাব আৰু 8 7 গুণ 56 7 বাৰ যাব সো ভ্যালু দুইটা আমি কি পাইছো লঘিষ্ঠ আকাৰলৈ লোৱাৰ পিছত দুইটা ভ্যালু ইকুৱেল পাইছো both ভ্যালু are equal গতিকে আমি ক'ব পাৰিম অপচন এ টু কিহত আছে সমানুপাতত আছে থাকিব এটো ঠিক তেনেকৈ এইবোৰ যদি আমি তুলি লও তেতিয়া হলে একেটা সমানুপাতত নাথাকে যেটো অপচনাল কোৱেশ্চন আৰু তোমাক কৈছে কোনটো সমানুপাতত থাকিব হেতু উলাব দিছে গতিকে আমি এক নম্বৰতে পাই গৈছো তথাপি চেক কৰি চাব পাৰা মই সোনকালে চেক কৰি দেখুৱাই দিছো এটো 22:33 আছে অপচন বি 22:33 এটো যদি আমি ফ্ৰেকশনত লিখো 22/33 কাটাকাটি কৰিলে 11 ৰে কাটিব পাৰিম 11 2 বাৰ আৰু 11 3 ওকে 11 3 গুণ 33 11 2 গুণ 22 ঠিক তেনেকৈ আমি এটো কাটাকাটি কৰিব পাৰো 33:24 এটো যদি আমি ভগ্নাংশত সজাই লিখো 33/24 তাইছো ইয়াতে 3 ৰে কাটিব পাৰি 3 যাব 11 বাৰ 3 যাব 8 বাৰ 3 11 গুণ 33 3 8 গুণ 24 সো ভ্যালু দুটাটো ইকুৱেল পোৱা নাই গতিকে এটো সমানুপাতত নাথাকে ঠিক তেনেকৈ আমি এটো চেক কৰি চাব পাৰো এটো যদি চেক কৰা 18:30 আছে গতিকে আমি ডাইৰেক্ট লিখো 18/30 আৰু এটো আছে 14/21 ওকে তো আমি কাটিব পাৰি 3 ৰে 6 ৰে কাটিব পাৰি 6 যাব 3 বাৰ 6 যাব 5 বাৰ 6 3 গুণ 18 6 5 গুণ 30 আৰু এটো যদি আমি কাটো 7 ৰে কাটিব পাৰিম 7 2 গুণ 14 7 ৰে যাব 2 বাৰ 7 3 গুণ 21 7 ৰে যাব 3 বাৰ এটো পাইছো 3/5 এটো পাইছো 2/3 গতিকে
ভ্যালু ইজ নট ইকুৱেল গতিকে এইটো সমানুপাতত নাথাকে নেক্সট আমি এইটো তুলি লম এইটো চোৱা 24:28 আছে গতিকে এইটো ফ্ৰেকশনত লিখিলে 24/28 কাটাকাটি কৰিলে আমি কিহেৰে কাটিব পাৰিম এইটো 2 ৰে কাটিব পাৰিম 4 ৰে কাটিব পাৰিম 4 6 বাৰ 4 6 গুণ 24 4 যাব 7 বাৰ 4 7 গুণ 28 গতিকে ঠিক তেনেকৈ এইটো তুলি লম 20:25 এইটো ফ্ৰেকশনত লিখিলে ভগ্নাংশত লিখিলে আমি পাম 20/25 এইটো আমি 5 এৰে কাটিব পাৰিম 5 * 4 25 4 বাৰ যাব 5 4 গুণ 20 5 যাব 5 বাৰ 5 5 গুণ 25 দিস ভ্যালু আর নট ইকুৱেল এই দুটা ভ্যালু আমি কি পোৱা নাই ইকুৱেল পোৱা নাই দেখা পাইছো চাৰিটা অপচনৰ পৰা এটা অপচন অকল ম্যাচ কৰিছে যেটোৰ ভ্যালু লঘিষ্ঠ আকাৰলৈ লোৱাৰ পিছত ভ্যালু both ভ্যালু আর ইকুৱেল পাইছো এটো অপচন এ 4/7 4/7 গতিকে এক নম্বৰ কোৱেশ্চনত এ নম্বৰ অপচনটো সমানুপাতত থাকিব গতিকে লিখি লোৱা এটো কেদৰে আমি এতিয়া 2 নম্বৰ কোৱেশ্চনলৈ আগবাঢ়িছো গতিকে 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব এটো সেম কোৱেশ্চনে তেনেকৈ ইয়াতে অকল সমানুপাতিক ইষ্ট চেইন বিলাক দিয়া নাই অনুপাত চেইন বিলাক দিয়া নাই গতিকে এনেকুৱা অংক সলভ কৰিবলৈ হলে ইয়াতে কৈছে তলৰ কোনটো সংখ্যা ক্ৰমে সমানুপাতত থাকিব আমি এক কাম কৰিম এটা এটাকে চেক কৰি যাম ফ্ৰেকশন বনাই চেক কৰিম যদি কাটাকাটি লঘিষ্ঠ আকাৰলৈ লোৱাৰ পিছত কাটাকাটি কৰি সৰু আকাৰলৈ লোৱাৰ পিছত যদি আমি ভ্যালু বিলাক ইকুৱেল পাও তেতিয়া হলে হেতু সমানুপাতত থাকিব আদাৰৱাইজ নাথাকে ওকে গতিকে আমি এ নম্বৰটো যদি তুলি লও এ নম্বৰ অপচনটো আছে 2:2668 গতিকে আমি দুটাকে ভগ্নাংশ বনাম ফাৰ্ষ্টত ললো 2:6 2/6 এটো যদি লঘিষ্ঠ আকাৰ লও 2 একবাৰ 2 তিনিবাৰ এটো হ'ব 1/3 তাৰ পিছত এই দুটা যদি লও 6:8 এটো যদি আমি ভগ্নাংশত লিখো এটো আগত আছে গতিকে ওপৰত বহিব 6/8 এটো আমি কাটাকাটি কৰিলে 2 যাব 3 বাৰ 2 যাব 4 বাৰ এটো 3/4 গতিকে যেহেতু দিস ভ্যালু আর নট ইকুৱেল এই ভ্যালু দুটা আমি যেহেতু একে পোৱা নাই গতিকে এটো সমানুপাতত নাথাকে সেম প্ৰসেসত আমি এটো চেক কৰি চাম c2 সো c2 ত আছে p pq p স্কয়ার q q স্কয়ার আমি দুটাকে ফ্ৰেকশনত লিখিম এটা আছে p pq p টো আগত আছে গতিকে p বাই এটো pq গতিকে আমি p আর p ক্যান্সেল কৰিব পাৰিম p p 1 বাৰ গতিকে এটো হল 1/q তাৰপিছত এটো যদি লিখো আমি p স্কয়ার q আৰু q স্কয়ার যেটো এটো আগত আছে এটো ওপৰত লিখিম p স্কয়ার q ডিভাইডেড বাই q স্কয়ার q ইয়াতে এটা আছে ইয়াতে দুটা পূৰণ হৈ আছে গতিকে ইয়াতে যদি আমি কাটো এটা যদি দুটাত কাটো আৰু এটা q থাকি যাব গতিকে এটো आंसर পালো p স্কয়ার বাই q এটো ভ্যালুটো সমান পোৱা নাই এটো আছিল 1/q আৰু এটো হল p স্কয়ার বাই q এটো ইকুৱেল পোৱা নাই গতিকে আমি এটো চেক কৰি চাম এটো সমানুপাতত নাথাকে এটো চেক কৰি চাম এটো যদি সমান ভগ্নাংশত লিখো আমি 6/20 কাটাকাটি কৰিলে 2 এৰে যাব 3 বাৰ 2 এৰে যাব 10 বাৰ এটো হ'ব 3/10 তাৰপিছত এটো যদি ফ্ৰেকশনত লিখো 4/30 এটো কাটাকাটি কৰিলে 2 এৰে যাব 2 বাৰ 2 এৰে যাব 15 বাৰ 2/15 এটো আমি কি পোৱা নাই ইকুৱেল পোৱা নাই গতিকে এটো সমানুপাতত নাথাকে এটা অপচন থাকিল আমাৰ হাতত এটা মাত্ৰ বি নম্বৰ অপচনটো গতিকে আমি বি নম্বৰ অপচনটো চেক কৰি চাও এটো হবই চাই আছো 10 20 30 60 ওকে 10/20 এটো এটা এটো যদি কাটাকাটি কৰো 0 0 ক্যান্সেল থাকিব 1/2 এটো যদি কাটাকাটি কৰো 30:60 আছে গতিকে 30/60 কাটাকাটি কৰিলে 0 0 গোটা ক্যান্সেল এতিয়া 3 3 যা 1 বাৰ 3 6 যা 2 বাৰ গতিকে 1/2 দিস ভ্যালু আর ইকুৱেল গতিকে এই ভ্যালুটো আমি কি পাইছো এই সংখ্যা কেটাৰ সমানুপাতিক ভ্যালু কেটা কি পাইছো সমান পাইছো গতিকে অপচনটো কারেক্ট হৈ যাব বি নম্বৰ অপচনটো আৰু বাকি কেটা ৰং আছে ওকে 2 নম্বৰ কোৱেশ্চনৰ বি নম্বৰ অপচনটো শুদ্ধ গতিকে লিখি লব পাৰা এতিয়া আমি 3 নম্বৰ কোৱেশ্চন লৈ আগবাঢ়িছো গতিকে 3 নম্বৰ কোৱেশ্চনটো আছে সোৱা কি দিছে
খালি ঠাই পূৰ কৰিব দিছে কৈছে বৃত্তৰ কালি a = pi r square তো a মানে এৰিয়া অফ এ সাৰ্কুল a মানে এৰিয়া এছামিছত যাক আমি কালি বুলি কওঁ হ'ব এতে কোৱেশ্চনটো দিছে বৃত্তৰ কালি a = pi r square কৈছে যদি a টো বাঢ়ে তেন্তে r কি হ'ব যদি r টো কমে তেন্তে a কি হ'ব আমাক এটো সুধিছে চোৱা যদি a টো আমি বঢ়াই দিও a মানে এৰিয়াটো বৃত্তৰ যেটো ভিতৰৰ যেটো জায়গা আছে এৰিয়া হেখিনি যদি বঢ়াই দিও তেতিয়াহলে r টো কি হ'ব সো আগতে যদি আমাৰ এৰিয়াটো এইখিনি আছিল এৰিয়া এইখিনি আছিল r আছিল এইখিনি হ'ব বৃত্তৰ ব্যাসাৰ্ধ r মানে বৃত্তৰ ব্যাসাৰ্ধ কেন্দ্ৰৰ পৰা পৰিধিলৈকে যিখিনি আমি ৰেখা টানো হেতি হ'ব r বৃত্তৰ ব্যাসাৰ্ধ গতিকে a যদি এইখিনি থাকে তেতিয়াহলে ব্যাসাৰ্ধ এইখিনি থাকে a মানে এইখিনি এৰিয়া ভিতৰৰ জায়গাখিনি এতিয়া এটো যদি আমি বঢ়াই দিও তেতিয়াহলে চোৱাচোন এই r ৰ মানটো বাঢ়িব নে কমিব r ৰ মানটো যদি এৰিয়া বঢ়াই দিও r ৰ মানটো কি হ'ব আমি দেখা পাইছো এৰিয়া কম আছিল r ৰ মান এইখিনি আছিল এৰিয়া বঢ়াই দিছো জায়গা বহুত কৰি দিছো তাৰ পিছত r টো কি হৈ গৈছে বাঢ়ি গৈছে সেই কাৰণে লিখিব পাৰো যদি a বাঢ়ি যায় বৃত্তৰ এৰিয়া যদি বাঢ়ে তেন্তে হলে ব্যাসাৰ্ধ r ৰ মান ৰেডিয়াস হেতু কি হ'ব বাঢ়িব বা বাঢ়ে ওকে আৰু যদি r টো কমাই দিয়া ব্যাসাৰ্ধটো যদি কমাই দিয়া ব্যাসাৰ্ধ আগতে এইখিনি আছিল ব্যাসাৰ্ধ যদি তুমি এইখিনি কৰা তেতিয়াহলে চোৱাচোন এৰিয়া আগৰ সমানে থাকিব নে কমিব আগতে ব্যাসাৰ্ধ এইখিনি আছিল এৰিয়া আছিল ইমানখিনি এতিয়া ব্যাসাৰ্ধটো কমাই দিছো r কমাই দিছো এৰিয়াটো কি হৈ গৈছে কমি গৈছে সেইকাৰণে লিখিব পাৰো যদি r কমে তেন্তে a মানে এৰিয়াটো কি হ'ব কমিব এইখিনি বুজি পাইছা এটা সিম্পল অংক আছিল গতিকে লিখি লব পাৰা তেছো 3 নম্বৰৰ 2 কোৱেশ্চন 1 নম্বৰটো কমপ্লিট কৰিছো এতিয়া 3 নম্বৰৰ 2 কোৱেশ্চনটো কৈছে এখন গাড়ীৰ ভ্ৰমণৰ সময় t আৰু দূৰত্ব ডিসটেন্স d সম্বন্ধটো তলত তালিকাত দিয়া আছে তোমাক তালিকাটো পৰ্যবেক্ষণ কৰিব কৈছে ষ্টাডি কৰিব কৈছে ষ্টাডি কৰি ইয়াতে কিছুমান খালি ঠাই দি আছে হেবোৰৰ আনসাৰ দিব কৈছে তো চোৱা t ৰ মান 1 যেতিয়া হয় d ৰ মান তেতিয়া কিমান হয় 4 তালিকাত এনেকে দি আছে t ৰ মান যেতিয়া 2 হয় d ৰ মান 8 হয় t ৰ মান যেতিয়া 3 হয় d ৰ মান 12 হয় এনেকে আগবাঢ়ি আছে তো কোনটো সিস্টেমত আগবাঢ়ি আছে গতিকে আমি যদি উলিয়াব যাও যে চোৱা 1 ৰ লগত যেতিয়া 4 পূৰণ কৰে 1 * 4 1 4 গুণ 4 2 4 গুণ 8 3 4 গুণ 12 4 4 গুণ 16 5 4 গুণ 20 মানে টিও বাঢ়ি আছে আৰু d টো বাঢ়ি আছে লগলগ t লগলগে কোনটো বাঢ়ি আছে d আৰু গুটি কেটাৰ লগত t লগত 4 মাল্টিপ্লাই কৰাৰ পিছত কি পাই আছে ডিসটেন্স পাই আছে দূৰত্বটো পাই আছে গতিকে ইয়াতে 6 আছে d ৰ ঘৰটো খালি দি আছে গতিকে ইয়াতে কি হ'ব হেতু বহুব দিছে 1 ৰ লগত 4 মাল্টিপ্লাই কৰি 4 পাইছে 2 * 4 8 3 * 4 12 4 * 4 16 5 * 4 20 গতিকে 6 * 4 6 4 গুণ 24 ইয়াতে ডিসটেন্স দি আছে তোমাক টাইম ওলাব দিছে d টো দি আছে t ওলাব দিছে এতিয়া 28 টো কোনোবা নহয় কোনোবা সংখ্যা এটাৰ লগত 4 পূৰণ কৰি পাইছে হয়নে নাই গতিকে হেতু কেনেকৈ উলিয়াম 4 টো আমি 28 টো ডিভাইড কৰিলে ইয়াতে কোনটো সংখ্যা হ'ব হেতু উলাই কৰিব 4 28 ত কিমান বাৰ 7 বাৰ সো 7 4 গুণ 28 গতিকে ইয়াৰ পিছত কি হ'ব সো সিৰিয়ালি গৈ আছে 1 2 3 4 5 6 7 ইয়াৰ পিছত 8 8 4 গুণ 4 মাল্টিপ্লাই কৰিম 8 * 4 32 ইয়াতে 36 আছে গতিকে কোনটো সংখ্যা 4 বাৰ পূৰণ কৰি 36 পাইছে হেতু ইয়াত হ'ব 9 4 9 গুণ 36 বুজি পাইছা টেবলটো এটো হ'ব টেবল এতিয়া তোমাক কিছুমান খালি ঠাই দি আছে হেবোৰ পুৰাব দিছে এটা কৈছে t আৰু d এ কি ভাবে বিচৰণ কৰি আছে এই টেবলটোত আমি চাইছো t ৰ মান বাঢ়ি গৈ আছে লগে লগে d ৰ মানো কি হৈ আছে বাঢ়ি গৈ আছে প্ৰত্যক্ষভাৱে t যেতিয়া বাঢ়ে d ও তেতিয়া কি হৈ আছে বাঢ়ি গৈ আছে গতিকে আমি ক'ব পাৰো t আৰু d এ প্ৰত্যক্ষভাৱে বিচৰণ কৰি আছে তাৰমানে t ৰ মানো বাঢ়ে লগে লগ d ৰ মানো বাঢ়ি আছে গতিকে আমি ইয়াতে লিখিব পাৰিম প্ৰত্যক্ষভাৱে বিচৰণ কৰি আছে ওকে আকৌ কৈছে t ৰ মান যেতিয়া 6 হ'ব d ৰ মান কিমান হ'ব আমি তালিকাৰ পৰা বিচাৰি উলিয়াব পাৰিম t ৰ মান 6 হলে d ৰ মান কিমান হয় 24 আকৌ কৈছে d ৰ মান যেতিয়া 28 হয়
তেতিয়া টিৰ মান কিমান ডিৰ মান যেতিয়া 28 হয় টিৰ মান কিমান হয় 7 এতিয়া কৈছে ডিৰ মান যেতিয়া 36 হয় তেতিয়া টিৰ মান কিমান ডিৰ মান যেতিয়া 36 হয় তেতিয়া টিৰ মান আমি কিমান পাইছো 9 বুজি পাইছা এইখিনি আছিল 3 নম্বৰৰ 2 গতিকে লিখি লব পাৰা এতিয়া আকৌ 4 নম্বৰ কোৱেশ্চনটো অপচনেল কোৱেশ্চন দি আছে গতিকে কোৱেশ্চনটো কৈ দিছে p সমানুপাতিক q আৰু p = 6 যেতিয়া হয় তেতিয়া q ৰ মান কিমান হয় 30 এতিয়া p ৰ মান যেতিয়া 2 হ'ব তেতিয়া q ৰ মান কিমান হ'ব হেতু তোমাক উলিয়াব দিছে অপচন দি আছে চাৰিটা প্ৰথম অপচনটো দি আছে 12 তাৰ পিছত 20 তাৰ পিছত 10 তাৰ পিছত 15 গতিকে আমি ইয়াতে কোনটো লজিক চলি আছে হেতু লজিক আমি ধৰিম ইয়াতে বাৰু অংক নকৰো কাৰণ যেটো অপচনেল কোৱেশ্চন হয় আমি কিমান যিমান সোনকালে কৰিব পাৰো হিমানে ভাল গতিকে আমি চাম কোনটো লজিকত ই আগবাঢ়ি গৈ আছে সো আমি চাইছো যেতিয়া p ৰ মান 6 হয় q ৰ মান কিমান হয় 30 হয় ইয়াতে দেখা পাইছো 30 to 6 ৰে কি হয় ফেক্টৰ হয় এটা হয় নাই 30 to 6 ৰ এটা কি হয় ফেক্টৰ উৎপাদক হয় গতিকে 6 ৰ লগত যেতিয়া p যেতিয়া 6 হয় q তেতিয়া কিমান হয় 30 হয় মানে p ৰ লগত 5 মাল্টিপ্লাই কৰিছে 6 into 5 6 5 গুণ কিমান 30 ঠিক তেনেকে আমি যদি ইয়াতে চাও p ৰ মান যেতিয়া 2 দিছে ইয়াতে যদি 5 মাল্টিপ্লাই কৰিছে ইয়াতেও 5 মাল্টিপ্লাই কৰিব কাৰণ সমানুপাতিক হিচাপে গৈ আছে একবাৰি এতিয়া p যদি 2 হয় তেতিয়া হলে q ৰ মান হ'ব 2 ৰ লগত আমি 5 মাল্টিপ্লাই কৰি দিম যেটো p ৰ মান যেতিয়া 6 আছিল 5 মাল্টিপ্লাই কৰি আনসাৰ কিমান পাইছে q ৰ মান 30 ঠিক তেনেকে p = 2 আছে গতিকে q ৰ মান হ'ব 2 লগতো আমি 5 মাল্টিপ্লাই কৰি দিম যেহেতু p আৰু q সমানুপাতিক হিচাপে আগবাঢ়ি গৈ আছে সেইকাৰণে 2 into 5 2 5 গুণ কিমান 10 গতিকে q ৰ মান হ'ব 10 অপচন বিচাৰে আমি অপচন C number is correct ইয়াতে 10 পাইছো আমি গতিকে p ৰ মান যেতিয়া 2 হ'ব তেতিয়া q ৰ মান কিমান হ'ব 10 অপচন C is correct লিখি লব পাৰা হয় this is the last question of this exercise গতিকে ইয়াতে কোৱেশ্চনত তোমাক খুদিছে তলৰ তালিকাখনৰ খালি ঠাইত y ৰ মান কি হ'ব হেতু তোমাক উলিয়াব দিছে y ৰ মানটো ইয়াতে কি হ'ব খালি ঠাইত ইয়াতে তোমাক উলিয়াব দিছে বক্স দি আছে x y ৰ ভ্যালু দি আছে 1 32 2 16 4 8 8 = what ইয়াতে তোমাৰ কি হ'ব হেতু আনসাৰ উলিয়াব দিছে অপচন দি আছে তোমাৰ ওচৰত 8 6 4 and 2 গতিকে আমি ইয়াতে লজিকটো বিচাৰিম কোনটো লজিকত এই বক্সটো আগবাঢ়ি আছে x আৰু y ৰ ভ্যালু কোনটো লজিকত আগবাঢ়ি আছে হেতু আমি বিচাৰি উলিয়াম ফাৰ্স্ট অফ অল তেতিয়া আমি লজিকটো বিচাৰি পাম তেতিয়া আলটিমেটলি আমি আনসাৰটো পাই যাম গতিকে সোৱা x ৰ ভ্যালু যেতিয়া 1 32 x ৰ ভ্যালু 1 y ৰ ভ্যালু 32 x ৰ ভ্যালু 2 y ৰ ভ্যালু 16 x ৰ ভ্যালু 4 y ৰ ভ্যালু 8 x ৰ ভ্যালু যেতিয়া 8 y ৰ ভ্যালু এতিয়া তোমাক উলিয়াব দিছে কিমান হ'ব এতিয়া সোৱা প্ৰত্যেকটো বক্সত সোৱা তুমি মাল্টিপ্লাই কৰি সোৱা দুইটা সংখ্যা 32 পাবা 1 into 32 32 1 32 গুণ 32 2 into 16 32 2 16 গুণ 32 4 8 গুণ 32 গতিকে যেহেতু গোটেইকেইটা বক্সত 32 32 32 ওলাই আছে দুইটা x আৰু y ৰ ভ্যালু যেতিয়া আমি মাল্টিপ্লাই কৰো তেতিয়া প্ৰত্যেকটো ক্ষেত্ৰত আমি আনসাৰ কিমান পাই আছো আনসাৰ অলৱেজ বি 32 গতিকে আমি এইটো বক্সটো কিমান পাব লাগিব 32 পাব লাগিব গতিকে 8 ৰ লগত কিমান মাল্টিপ্লাই কৰিলে কিমান পূৰণ কৰাৰ পিছত আমি আনসাৰ 32 পাম 8 যদি 8 পূৰণ কৰো 8 8 গুণ 64 হ'ব নহব 64 হৈ যাব 8 6 গুণ 48 8 2 গুণ 16 32 তেনেহলে কোনটোৰ লগত পূৰণ কৰিলে পাম 4 8 4 গুণ 32 গতিকে অপচন সি ইজ কাৰেক্ট বক্সটো ফাৰ্স্টত এনেকুৱা কোৱেশ্চন দিয়া থাকিলে ফাৰ্স্টত তুমি লজিকটো উলাই লবা কোনটো লজিকত আগবাঢ়ি আছে বক্সটো আমি চাইছো গোটেইকেইটা বক্সতে কিমানকে হৈ আছে মাল্টিপ্লাই কৰাৰ পিছত x আৰু y ৰ ভ্যালু মাল্টিপ্লাই কৰাৰ পিছত আনসাৰ হৈ আছে 32 32 32 গতিকে এটো 32 হ'ব 8 4 গুণ 32 গতিকে অপচন সি ইজ কাৰেক্ট লিখি লব পাৰা এতিয়া ৰিভিজন 1 কমপ্লিট হল তো মই তোমালোকৰ গণিতৰ মেথছৰ
এভৰি ডে প্ৰত্যেক দিনা মই এটা এক্সাৰসাইজ তুলি ল'ম আৰু সেইটো কমপ্লিট কৰি যাম তো আশা কৰোঁ তোমালোকে পেন পেপাৰ লৈ বহিবা আৰু মোৰ লগতে এতিয়া যেহেতু এক্সামৰ সময় আহি গ'ল মোৰ লগতে ৰিভিজনটো মাৰিবা বুলি আশা কৰিছোঁ আৰু এক্সাম যদি ভাল কৰিব বিচাৰা মেথছৰ এক্সাম বিশেষকৈ মেথছ যদি ভাল কৰিব বিচাৰা পাৱাৰ প্ৰেক্টিছ লাগিব বহুত প্ৰেক্টিছ কৰিব লাগিব কণ্টিনিউ প্ৰেক্টিছ ৰাখিব লাগিব কনসিস্টেন্সি হ'ব লাগিব পঢ়া বস্তুটো কনসিস্টেন্সি তুমি যিমান ৰাখিবা কন্টিনিউটি যিমান ৰাখিবা তুমি সিমানে আগবাঢ়িব পাৰিবা কন্টিনিউ পঢ়ি যাব লাগিব কন্টিনিউ মেথছ ৰেগুলাৰ বেসিছত তুমি প্ৰেক্টিছ কৰি যাব লাগিব উইদাউট প্ৰেক্টিছ তুমি মেথছত আগবাঢ়িব নোৱাৰা কেতিয়াও বুজি পাইছা গতিকে যি হয় হৈ থাকক কিন্তু তোমাৰ প্ৰেক্টিছটো যাতে ৰেগুলাৰ হৈ থাকে মেথছৰ প্ৰেক্টিছটো আজি ৰিভিজন 1 2 মই পঢ়াই দিছো কালি ৰিভিজন 2 ধৰিম তাৰ পিছত ৰিভিজন 3 ধৰিম সিলেবাছত যিমান লৈকে আছে মই কন্টিনিউ হিমান লৈকে ধৰিম তাৰ পিছত ইয়াৰ ওপৰত আমি এমসিকিউ আলোচনা কৰিম কিছুমান ইম্পৰ্টেন্ট এমসিকিউ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন যিকেইটা আছে সেইকেইটা আলোচনা কৰিম গতিকে এনেকৈ ডে বাই ডে আমি আপডেট হৈ যাম লাহে লাহে তো তোমালোকে এক কাম কৰিবা সদায় পেন পেপাৰ লৈ বহিবা আৰু যিকেইটা কোৱেশ্চন মই ইয়াতে ডিসকাশন কৰো গুটেইকেইটা তোমালোকে মনোযোগেৰে চাই পৰীক্ষা যাতে ভাল হয় সেই কামনাৰে আগবাঢ়িবা আৰু প্ৰেক্টিছটো কন্টিনিউ ৰাখিবা বুজি পাইছা আৰু ভিডিঅ'বোৰ ফ্ৰেন্ড সাৰ্কলৰ লগত শ্বেয়াৰ কৰি দিবা যিমান পাৰা আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ